হাই ফ্ৰেণ্ডছ, এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত মই মেছালি। আজি আমি গৈ আছোঁ সোৱণশিৰি বুকুৰ মাজত বন্ধা এটা বৃহৎ আকাৰৰ নদী বান্ধ চাবলৈ। এই নদী বান্ধটো অৰুণাচল প্ৰদেশৰ কালাটুকা গাঁওখনত নিৰ্মাণ কৰা হৈছে। আহকচোন আমি আগুৱাই যাওঁ চাবলৈ, আৰু ভিডিঅ'টো সকলো বন্ধুবৰ্গই যাতে স্কিপ নকৰি সম্পূৰ্ণ চায়, কিয়নো ইয়াৰ পৰা বহুত নজনা কথা জানিব পাৰিব আৰু নেদেখা ঠাই কিছুমান উপভোগ কৰিব পাৰিব। বলক তেন্তে আগুৱাই যাওঁ পলম নকৰি। ৰাখিছো তোমাক শুনি বুকুতে গুপুতে। ফাইনেলি পালোহি আৰু বলক ভিতৰলৈ সোমাই যাওঁ, নহয় জানো? নহ'লেতো কেনেকৈ দেখিম ন? ভিতৰলৈতো সোমাবই লাগিব, তেতিয়াহে প্ৰকল্পটো ভালদৰে দেখাব পাৰিম ন। এয়া হৈছে NSPCৰ বিদ্যুৎ প্ৰকল্প। চাই কেনেকুৱা পালে কমেণ্টত জনাব, পাহৰি নাযাব। এই প্ৰকল্পটো আৰম্ভ কৰা হৈছিল 2005 চনত আৰু নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছতে প্ৰতি বছৰে ৭,৪21 নিযুত ইউনিট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ'ব। বলক তেনেহ'লে আমি আগুৱাই যাওঁ নেক্সট ষ্টেপলৈ, নহয় জানো? আৰু যিসকল বন্ধুবৰ্গই মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। কৃষ্ণ, বলক আগুৱাই যাওঁ। পানী যেতিয়া অভাৰ হৈ যায়, তেতিয়া এই ছুইচ গেটৰ দেখি পানীটো এৰি দিয়ে, যাতে কোনো ধৰণৰ প্ৰেছাৰ ড্ৰেইনৰ ওপৰত পৰিব নোৱাৰে। তাৰ কাৰণে এই ছুইচ গেটটো বনোৱা হৈছে। এই